কি মাথা তুলি দিম Welcome to my Andhar blog channel. आप लोगों को स्वागत है। জলদি চুপচাপ করে দেখা দেখ না এ মাংস বনাই আছে কিবা কো বড়া জলদি দে ভাই তুই কো क्या बोलूं আসামিস जिसका नाम पे ब्लॉग है वो बोलेगा मेरे नाम पे तो ब्लॉग है ही খাবলৈ মন গৈ আছে না চাটনিটা চব্জিটা টিকটক বনাইছো মই গম পাইছা বনাইছে তই না বনাইছো মই বিয়া পাতলি না তই থৈ সিঙ্গেল গলা তই গো হাইলো রা জলদি ইফালে আনা বুদ্ধি মজা খাম দে আজি ঠিকছে মোক ভাল ভাল মাংস দিবি দে দাদা লৈ যাই এটা পুরা এটা পুৰা দিওঁতা छाला ले जा। চালা দে কাঁচা চালা ইফালে মানুহ বহুত আছে কি ছলা পৰা দিবি নেকি জলকীয়া পুরা দিও দে জলকীয়া পুরা দিও মানে গাইজ আমাৰ বিয়াৰ মানে খাৱন দিয়া নাই গাঁৱৰ মানুহখিনিক তো সেইখিনিয়ে খালি বিয়া পাতি থৈছোঁ তো পাতি দিবলৈ বাকী আছে গাঁৱৰ মানুহ তো সেইখিনিয়ে আলোচনাৰ কাৰণে মানে নিজৰ দা খুৰাহঁতে আহিছে অলপ আলোচনা কৰোঁ মানে কেনেকৈ দিম সেইটোকে লৈ মানে অলপমান পাতি আৰু हाय मेकुरी कैसे हो इधर बच्चा है और यहाँ माँ है माँ और माँ चलता है ना गाइस प्लीज़ गाइस आप लोग माने अपना लोगे लाइक शेयर सब्सक्राइब गोटेखिनि কৰি দিবা আৰু এইটো ৰাতি যে ভালকৈ দেখা নাপায় তাকাই চামুচ নালাগে বোধাই চামুচ নালাগে हो क्या है लेके जाओ जल्दी কাপোৰ লাগাখন খুন্দি দিবি গ কি বনাইছে গ Hi guys, evening. কি গৰম পানী না কি সৰু বনা চামুচ নালাগিব ৰে ইমান ডাঙৰ ডাঙৰ মাংস আমাৰ এনেকৈ চামুচ দি উঠিব নেকি খাব পাই নেকি এতিয়া বেয়া পুৰি হৈ যায় পাৰ্টিটো দিয়া হোৱা নাই। বিয়াটো আগতে হৈ গ'ল আমাৰ তো গাঁৱৰ মানুহ মানে কি দিয়া নাই পাৰ্টি দিয়া নাই খালি বিয়া পাতি দিছোঁ সেইখিনি মানে নিজৰ মানুহকেইটা আহিছে আৰু আলোচনা কৰি আছে যে কেনেকৈ বিয়া দিব আমাৰ খাওন দিব মানে পাৰ্টি সেইখিনিয়ে না হয় নহয় ক তো এইখিনি চাটনি দিব না এখন খাই আছে জঙা সেইখিনি জঙা হৈ গিয়া যাওঁ যাওঁ